হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইছ, আজি অলৰেডিৰ পৰা অলৰেডি ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো আজি মই আপোনালোকৰ কাৰণে সুখবৰ আৰু মোৰ কাৰণে দুখ হ'ব। ইয়াৰ কাৰণটো হৈছে মই এখন নতুনকৈ আকৌ ছেকেণ্ড হেণ্ড বাইক আনিম বুলি ভাবিছোঁ, আৰু যিখন মোৰ বাইক আছে সেইখন মই এক্সচেঞ্জ কৰিবলৈ মন নাই। তথাপিও কেতিয়াবা কিবা এটা বস্তু ধৰিবলৈ হ'লে কিবা এটা বস্তু এৰিব লাগিব। সেইটো কাৰণে মই ভাবিছোঁ সেইখন বাইক মই দি এক্সচেঞ্জ কৰি আনো নেকি। ছেকেণ্ড হেণ্ড এখন আজিকালি যিহেতু ছেকেণ্ড হেণ্ড ডিলাৰত ফাইনেন্স সুবিধাটো আৰু এক্সচেঞ্জৰ সুবিধাটো উপলব্ধ, সেইকাৰণে ভাবিছোঁ কাইলৈ মই ডিমৌত দিখাই তিনিআলিত যিখন ছেকেণ্ড হেণ্ড ষ্ট'ৰ আছে আমাৰ শিৱসাগৰত, দুখনমান আছে মই জনাত। সেই দুখনমান ছেকেণ্ড হেণ্ড ষ্ট'ৰলৈ মই যাম, আৰু পাৰিলে বিহু আগতে ব্লগটো দিছোঁ, বিহুৰ পাছত মই এখন ছেকেণ্ড হেণ্ড বাইক, ভাল বাইক উঠাই দিম বুলি ভাবিছোঁ আৰু বাপেকে। কিন্তু আপোনালোকৰ কাৰণে সুখ হ'ব, মোৰ কাৰণে দুখ হ'ব, কাৰণ যিখন বাইকৰ লগত মই 2-2.5 বছৰ মই অতিক্ৰম কৰিলোঁ আৰু বিভিন্ন ভাড়া এনেকৈ মাৰিলোঁ আৰু পইচাও পালোঁ বাৰু। আৰু যিয়ে নহওক এইখন বাইক বিকিবলৈ মন নাই, জানো সিহঁতে এক্সচেঞ্জ কৰে নে নকৰে নাজানো, ফটো দি থৈছোঁ। আৰু যিয়ে নহওক কাইলৈ ৰাতিপুৱা মই আপোনালোকৰ আগত ব্লগত আহিম। আৰু এতিয়া যিহেতু গধূলি সময় হ'ল, কালি ৰাতিপুৱালৈ অপেক্ষা কৰক। কালি ৰাতিপুৱা মই শিৱসাগৰলৈ যাম আৰু চাই থাকিব ভিডিঅ'টো, ক'লৈ যাওঁ কি কথা। আপোনালোকৰ যদি এখন বাইকৰ প্ৰয়োজন হৈছে তাত যাব পাৰিব, আৰু দাদাৰ নম্বৰটো মই দি দিম বাৰু। যিয়ে নহওক এতিয়া ভিডিঅ'টো ইয়াত আৰু আছে বাৰু, কাইলৈ আপোনালোকক লগ পাই আছোঁ। ফাইনেলি গাইছ, মই আজি দুটা ডিলাৰলৈ গ'লোঁ। এটা ডিলাৰ আছিলে ডিমৌ যিটো ডিলাৰলৈ গ'লোঁ, সেই ডিলাৰটোত মই ভাল বাইক নেদেখিলোঁ, সেইটো কাৰণে আপোনালোকৰ আগত ব্লগটো বনালোঁ। আৰু মই এখন বাইক পাৰচেছ কৰি থৈ আহিছোঁ। সেই বাইকখন শিৱসাগৰৰ কাৰেং তিনিআলিত যিখন ছেকেণ্ড হেণ্ড ষ্ট'ৰ আছে, সেই দোকানখনত এটা পাৰচেছ কৰি আহিছোঁ এখন বাইক। সেই বাইকখন আপোনালোকৰ আগত, কি বাইকনো সেই বাইকখন মই যিদিনা আনিবলৈ যাম সেইদিনা আপোনালোকৰ আগত ভিডিঅ' ধামাকা বনাম, আৰু সেইদিনাখনেই মই ক'ম আৰু কিমান ৰেটৰ পৰা আৰম্ভ হয় সেইখন ডিলাৰত সকলো ক'ম। আৰু ডিমৌত যিখন ডিলাৰ আছে সেইখন ডিলাৰ মই বেয়া বুলি নকওঁ, কিন্তু মোৰ চকু দৃষ্টিত সেইকেইখন বাইক মোৰ ভাল নাপালোঁ। আপোনালোকৰ হয়তো ভাল পাবও পাৰে, যাব পাৰে আপোনালোক বাৰু। যিয়ে নহওক আজি ভিডিঅ'টো আছে, আৰু যিয়ে নহওক মোৰ মৰমৰ যিখন বাইকখন, সেই বাইকখন এক্সচেঞ্জ কৰিম বুলি ভাবিছোঁ, আৰু এক্সচেঞ্জ কৰিব লাগিব, নহ'লে মোৰ হাতত ইমান পইচা নাই। সেইটো কাৰণে যিখন বাইক আজি 2.5 বছৰ চলালোঁ, সেই বাইকখন কি হ'ল, যিহেতু মই বিকি দিম, সেই বিকাৰ কাৰণে অকণমান দুখ লাগিছে। কাৰণ বহুত সুখে দুখে বহুত জ্বলা কোলাও দেখুৱালে, বহুত সুখ দিলে, বহুত দুখ নাই দিয়া। আৰু দুখৰ ভিতৰত 10% হ'লেও বাইকখনে দুখ নাই দিয়ে, কিন্তু 100% মোক এই বাইকখনে সুখ দিলে। সেইকাৰণে এই বাইকখন মই এক্সচেঞ্জ কৰিবই লাগিব, কাৰণ কিবা এটা বস্তু যেতিয়া আমি ধৰোঁ, কিবা এটা বস্তু এৰিবই লাগিব। সেইটো কাৰণে এখন মই এৰি দিম, আৰু সেইটো বস্তু ধৰিম বাৰু। যিয়ে নহওক দুখৰ সংখ্যা বিচাৰি আপোনালোকক মোৰ বাইকখনৰ অকণমান মৰমৰ ছাপোৰ্ট কৰিব, আৰু মোৰ বাইকখন আপোনালোকক দেখুৱাই দিছোঁ। দুখকে হ'লেও এখন বাইক মই আজি 2.5 বছৰে এনেকৈ চলালোঁ, মৰম কৰিলোঁ। লাষ্টত এইখন বাইক মোৰ পৰা বহুত দূৰত গুচি যাব। সেইকাৰণে এইখন বাইকত যিখিনি মোৰ অভিজ্ঞতা আছে আৰু যিখিনি মৰম আছে, বাইকখনে মোক দিছে, সেই মৰম মই কোনোদিন পাহৰিব নোৱাৰোঁ। সেইকাৰণে আজি কথাবোৰ অলপ কিবা কানুনমুৰি নিচিনা হৈ যায়, আপোনালোক প্লিজ বেয়া নাপাব। এইখন বাইকত টায়াৰ কণ্ডিশ্যন গুড কণ্ডিশ্যন, আৰু ইঞ্জিনৰ কোৱালিটি একদম পাৰফেক্ট। আৰু এই পিছফালৰ টায়াৰটো মই বদলি কৰিছিলোঁ, একদম পাৰফেক্ট টায়াৰ। আৰু এইফালে গোটেই গাড়ীখন অকণমান মডিফিকেশ্যন কৰিছিলোঁ, নৰ্মেল লিগেলি মডিফিকেশ্যন কৰিছিলোঁ বাৰু। যিয়ে নহওক এইখন বাইক মোৰ পৰা বহুত দূৰলৈ গুচি যাব, সেইবাবে বহুত মোৰ দুখ লাগিছে বাৰু। যিয়ে নহওক এইটো বস্তু যাবগৈ, আৰু এটা নতুন বস্তু আহিব, তাক লৈ আশা আছে। আৰু বিহু আগতে পাৰিলে মই সেই বাইকখন আনিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। যিখন বাইক আনো, সেইখন বাইকে যে এইখন বাইকৰ নিচিনা মোক পাৰফৰ্মেঞ্চটো ভাল দিয়ে, আৰু মাইলেজৰ ক্ষেত্ৰত হওক, ইঞ্জিনৰ ক্ষেত্ৰত হওক, টায়াৰ টিউবৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত এই বাইকখনে মোক পাৰফৰ্মেঞ্চ দিয়ে, তাৰে আপোনালোকে আশীৰ্বাদ কৰিব বাৰু। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব।